কালি তোমালোকক মই বহুপদ ৰাশি শূন্যৰ বিষয়ে কৈছিলোঁ। আজি আমি বহুপদ ৰাশি এটাক অন্য এটা তাতকৈ কম মানযুক্ত বহুপদ ৰাশিয়ে তাতকৈ কম ডিগ্ৰীযুক্ত বহুপদ ৰাশিয়ে হৰণ কৰিলে যিটো বাকী পোৱা যায় সেই বাকীটোৰ বিষয়ে আলোচনা কৰিম। তোমালোকে চোৱা, যেতিয়া তোমালোকে 27ক 4ৰে হৰণ কৰিবা তেতিয়া তোমালোকে ভাগফল পাবা। ভাগফল পাবা 6 আৰু বাকী সমান 3 পাবা ন। এতিয়া ধৰি লোৱা তোমালোকক এটা মই বহুপদ ৰাশি দিলোঁ, x স্কোৱাৰ px সমান x স্কোৱাৰ মাইনাছ 7x প্লাছ 11। এই বহুপদ ৰাশিটোক আমি ধৰি লোৱা x মাইনাছ 2ৰে হৰণ কৰিব লাগে। তেতিয়া আমি এটা ভাগফল আৰু এটা ভাগশেষ পাম। আমি হৰণ কৰি চাওঁচোন কি পাম। x মাইনাছ 2ৰে x স্কোৱাৰ মাইনাছ 7x প্লাছ 11ক হৰণ কৰিলে প্ৰথমে x টাইম যাব, x স্কোৱাৰ মাইনাছ টুৱাইছ x, কিমান পাবা বিয়োগ কৰিলে মাইনাছ 5x প্লাছ 11, মাইনাছ 5 টাইম যাব, মাইনাছ 5x প্লাছ 10 হ'ব নহয়নে। বাকী থাকিব 1 পালা। ইয়াত ভাগশেষ 1 পালা নহয় জানো। এতিয়া এই ভাগশেষটো আমি অন্য এক ধৰণে ভাগশেষ বা বাকীটোক অন্য এক ধৰণে উলিয়াব পাৰিম। তাৰ কাৰণে আমাৰ এটা প্ৰতিজ্ঞা আছে, তাক ভাগশেষ প্ৰতিজ্ঞা বুলি কোৱা হয়। যদি px এটা বহুপদ ৰাশি হয়, px এটা বহুপদ ৰাশি আৰু ইয়াক আমি dx ইকুৱেল টু x মাইনাছ aৰে হৰণ কৰিলে যিটো ভাগশেষ পাম সেই ভাগশেষ বা বাকীটো হ'ব pa। এতিয়া আমাৰ এই প্ৰশ্নটো হয়নে আমি চাওঁচোন আহা। এতিয়া চোৱা, x মাইনাছ 2 ইকুৱেল টু 0 হ'লে x ইকুৱেল টু 2 হয়। এতিয়া pa সমান কিমান হয় চোৱাচোন, p2 সমান কিমান হ'ব, 2 স্কোৱাৰ মাইনাছ 7 ইনটু 2 প্লাছ 11, 4 বিয়োগ 14 যোগ 11 সমান 1। বুজি পালানে। আগতে দীঘল ধৰণে কৰোঁতে তোমালোকে বাকীটো 1 পাইছিলা। এতিয়া ঠিক একেধৰণে এই উৎপাদক ভাগশেষ প্ৰতিক্ৰিয়া প্ৰয়োগ কৰিলেও আমি বাকীটো একেই পালোঁ। এতিয়া তোমালোকৰ কিতাপৰ কিছুমান আকৌ কৰি যাবা আহোঁ। ধৰি লোৱা তোমালোকক দিছে px সমান x কিউব মাইনাছ 4x স্কোৱাৰ প্লাছ টুৱাইছ x প্লাছ 5। আমি ইয়াক হৰণ কৰিব লাগে dx ইকুৱেল টু x মাইনাছ 2ৰে। হৰণ নকৰাকৈ যিটো ভাগফল পোৱা যায় তাক আমি উলিয়াব লাগে। এতিয়া চোৱা, dx সমান x মাইনাছ 2, x মাইনাছ 2 সমান 0 হ'লে x ইকুৱেল টু 2 হ'ব ন। এতিয়া p2ৰ মানটো চোৱাচোন কিমান হয়। চোৱা, ইয়াত x বিলাকৰ জেগাত 2 বহুৱাই যোৱা, 2 কিউব মাইনাছ 4 ইনটু 2 স্কোৱাৰ প্লাছ 2 ইনটু 2 প্লাছ 5। এইটো হ'ব 8 বিয়োগ 16 যোগ 4 যোগ 5 সমান কিমান পাবা, 17 মাইনাছ 16 ইকুৱেল টু 1। তোমালোকে দীঘল ধৰণে হৰণ কৰিলেও বাকীটো একেই পাবা। বুজি পাইছা নহয়। একেধৰণে তোমালোকে কৰিবলৈ চেষ্টা কৰিবাচোন। এতিয়া তোমালোকে মই এনে এটা কথা শিকাওঁ চোৱা। ধৰি লোৱা এই তোমালোকৰ কিতাপৰ এক্সাৰচাইজৰ 7 নম্বৰ অংকটো ax কিউব প্লাছ 3x স্কোৱাৰ প্লাছ 5x মাইনাছ 4 আৰু
আৰু x কিউব minus 4x minus a এই দুইটা ৰাশিকে x minus 2 ৰে হৰণ কৰিলে বাকি একে পোৱা যায় বাকি একেই হয় তেন্তে a equal to what এতিয়া তোমালোকক মই শিকোৱা নিয়মটো অতি সহজে কৰিবলৈ পাৰিবা ধৰি লোৱা তোমালোকে px সমান ax কিউব plus 3x square plus 5x minus 4 ইটো ৰাখিকো এটা নাম দি দিয়া qx সমান x কিউব minus 4x minus a আমি হৰণ কৰিবলগীয়া ৰাশিটো হৈছে x minus 2 dx সমান x minus 2 x minus 2 equal to 0 হলে x equal to 2 হ'ব এতিয়া x minus 2 ৰে px হৰণ কৰিলে বাকি পাবা p2 সমান কিমান হয় চোৱাচোন a into 2 cube plus 3 into 2 square plus 5 into 2 minus 4 সমান 8a plus 12 plus 10 minus 4 সমান 8a plus 18 একে ধৰণে qx x minus 2 ৰে হৰণ কৰিলে তোমালোকে বাকি পাবা q2 সমান 2 cube minus 8 into 2 minus a equal to 4 into 2 8 minus 8 equal minus a equal to minus a ইয়া তোমালোকে বাকি কেইটা একে বুলি ক'লে গতিকে p2 সমান q2 দিয়া আছে ইয়াৰ পৰা কিমান পাবা 8a plus 18 equal to minus a implies 8a plus a সমান minus 18 implies 9a equal to minus 18 implies a equal to minus 2 তো এই মানটো আমি minus 2 পাম তোমালোকে যদি বুজিও পাইছা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কিবা নোৱাৰিলে মোক 9508824010 এই নাম্বাৰত ফোন কৰি সুধিবা তোমালোকৰ যিকোনো প্ৰশ্নৰ উত্তৰ যিকোনো মুহূৰ্তত দিবলৈ মই সদায় প্ৰস্তুত আছো ধন্যবাদ